এয়া lusai pani bosti ফুং মানুহৰ গীৰ্জা তেওঁলোকৰ আও ফুং দুভাগ আছে এই বস্তিত বৰ্তমান গৈ আছোঁ নিমিত এটা চাৰ্জ ঘৰ চাবলৈ আহক সকলোৱে চাওঁ তামোল বহুত জলদি লাগে ন হা আজিকালি নগালোকো গম পাইছে বিশেষকৈ তামোল আৰু চাহ বাগানৰ বেছি গুৰুত্ব দিছে আৰু ৰাবাৰ বাগান এয়া চাওক কি সুন্দৰ শাৰী শাৰী ৰাবাৰ বাগান আজি এই ভিডিঅ'টো বনাবলৈ মোৰ লগত সহযোগ কৰিছে আমাৰ ককাইদেউ যদু গগৈ তেওঁলৈ ধন্যবাদ চাওক কি সুন্দৰ গীৰ্জা ধুনীয়া সৌন্দৰ্য পৰিৱেশ ধুনীয়া ঘৰ এইটো পুৰণা চাৰ্জ নি তেওঁলোকৰ আগৰ চাৰ্জ কি ধুনীয়া ঘৰ pastor assistant boy নতুন বনাইছে ন কিমান 2 সাল নে কিমান হৈছে লাষ্ট ইয়াৰ ন ধুনীয়া চাৰ্জ এইটো আগৰ পুৰণা আছিলে ন চাওক ধুনীয়া এটা চাৰ্জ ঘৰ বনাই আছে আমাৰ লগত এই গীৰ্জাৰে পাঁচটা ককাই আহিছে বন্ধুসকল ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আমি বৰ্তমান চাৰ্জগড় আহিছোঁ ধুনীয়া দেই এটা অপেনিং কৰিলে কৰিছে ন একদম ধুনীয়া লাগিছে দেই একদম স্মেল আছে নতুন নতুন জেন্টছ লগাটো বহে এইটো চানডেতে হয় চানডে না 3 দিন এইটো চাওক এইটো বহুত ডাঙৰ হ'ল হয়নে পিপলটো আহিব পাৰে ইয়াতে একসাথ চাওক কি সুন্দৰ এইটোতো চব এইটো দামী দামী লাগা কাঠ আছে হয় নাই এইটো ফাৰ্নিচাৰটো ভাৰী আছে হালধি চাপা ন ঠিক আছে কৰাই দেই ওপৰতে এইটো ষ্টিক যাই আছে হা ষ্টিপি আছে এই চিৰি দিছে নি ওপৰত
এয়া চাব সম্পূৰ্ণ দৃশ্য ধুনীয়া $80 lakhs, no? $80 lakhs. এইটো দুটাই টোটেল ধুনীয়া ধুনীয়া চাৰ্জ এইটো 80 লাখ পৰিছে কৈছে এইটো চব কিমান সুউচ্চ পাহাৰ ধুনীয়া 80 লাখ টকাত নিৰ্মিত এই চাৰ্জঘৰ আজি দ্বিতীয় বছৰ হৈছে কৈছে তেওঁলোকৰ এইটো ডেলিগেট কৰা আৰু ন এইটো তেওঁলোকৰ ফালৰ মই ককাই ধুনীয়াকৈ দেখুৱাই দিলে ককাই থেংকছ থাকিলে হাই ফ্ৰেণ্ডছ বৰ্তমান আহিছোঁ আমি এই বস্তিৰে দিদিৰ ঘৰতে চাব এইটোতো বস্তি লগা নাজাৰা দেখাব আৰু কেনে পালে জনাব প্লিজ ভাল লাগিলে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ইমান ভালদৰে নাজানো ব্লগ বনাবলৈ তথাপিতো পাহাৰৰ কিছু দৃশ্য ভাল লগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এয়া তেওঁলোকৰ মৰম ঘৰ তেওঁলোক সকলোৰে বস্তিৰ একো মংঘৰ থাকে এয়া চাওক কাঠেৰে নিৰ্মিত এজন পুৰুষ হাতত ৰাইফল লৈ আছে অতি সুন্দৰ কাৰিকৰী তেওঁলোকৰ লেপাৰ্ড দুইফালে দুটা আছে এলিফেণ্ট এয়া হয়তো তেওঁলোকৰ পৰম্পৰা খ্ৰীষ্টমাছ টাইমত চাগে কিবা উৎসৱ কৰে এয়া এটা চাওক এইজনী ধনেশ্বৰ আকৃতি এখন নাও গড ইজ ইয়'ৰ জাষ্ট সম্পূৰ্ণ এটা ট্ৰেডিশ্যনেল লুক যিকোনো ৰাজহুৱা আলোচনা এই মংঘৰতে হয় তেওঁলোকে কোনো গোচৰ আদি ইয়াতে নিষ্পত্তি কৰে বুলি শুনিছোঁ এতিয়া চাওক ওপৰত কয়লাৰ কাম চলাই ৰাখিছে এই দেখিছে কিমান উচ্চতাত কাম কৰি ৰাখিছে এইবিলাক কয়লা খনি
এওঁলোকৰ ইয়াত এটাই ভাল, তামোল গছ বহুত চাপৰতে লাগে। বিশেষকৈ আমাৰ নামনি অঞ্চলত, ভৈয়াম অঞ্চলত ইমান সহজতে তামোলটো নধৰে। চক পচাই ৰাখিছে তামোল। হয়তো এইবছৰ লগাব এইখিনি। এইটো কি নামটো এইটো? এইটো চাওক, আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। এইটো এইটো বোলে মধু খাই উৎপাত কৰা মানুহ, এই মদ পানী খাই জেগৰা কৰিলে মানুহটো ইয়াতে ৰাখিব। এইটো গছটো পালিচমেণ্ট লগা ঘৰ আছে এইটো। এই গছটোতো নগাভেৰ। আপোনাৰ এইটো খজুলি হোৱা গছটো নহয়, খজুলি লগা গছ আছে ন? এইটো দৰ্জাটো মাৰি দিয়া বছ। দুচা পালিচমেণ্ট একো নাই, খালি ইয়াতে থাকিব লাগিব। এক ৰাতি থাকিব লাগিব না, এক ৰাতিটো থাকিব লাগিব ইয়াতে। খজুলি গছ আছে ন? লংচাক নামৰ এবিধ পাচলিজাতীয় খাদ্য নগালোকসকলৰ বোলে অতি প্ৰিয়। এই ককাই পাৰি আনি দেখুৱাব। এইটো লংচাক বনাইছে বাবাটো দেই। বাবাতে লংচাক বনাইছে, এইটো চাটনিৰ লগতে খোৱা। দেখাই দিব ন? এইটো খাবলৈ মন থাকিছে এইটো। এতিয়াতো মই বেছি খাই ন? ফাৰ্ষ্ট টাইম ভাবনা কৰিছে এইটো কি হ'ব, এইটো খাই দিলে ন? এনেই শ্বৰ্ট কৰি কিনে ৰাখিছে ন? আমাৰ জীয়েকটো বেছি খুজি হৈছে ন? এইটো চাবি চাবি দেখিছ? এই ঠিক আছে চেহেৰা। নাচ একটা মাৰি দিবি, ডান্স একটা মাৰি দিবি। ঠিক জানে দেই। এইটো চাহ খাই কিনা ন? এইটো মাহটো দিছে দেই আজি। নাই আহিব ন? ঘৰ বেয়া হলে ভি এইটো লগা ফুল লগালে বেছি সুন্দৰ লাগে অ। তাই মৰম পৰা দিছে। পাতা ডিজাইন না? আমাৰ আসাম লগা ফুল ভি দিব। আসাম লগা ফুল ভি দিব। চব আনিব ন? ঠিক ওলাইছে পুলিটো ন? বেছি হ'ব 500 পৰা। চব নিজা লগা পুলি, গুটি ভি নিজেও আছে হয়নে? এই তামোল পুলি
আৰু চাহ ৰাখাটো খাওঁতে ওলাই এইটো কি এইটো কাটিং চাহটো ন এই কি আনিছে নেকি কাটিংটো নে ইয়াতে কৰিছে ইয়াতে কৰিছে ন ইয়াতে কৰিছে চব শিকি যাইছে ন বাগান লগা কামটো হয়তো একদম ব্ৰিটিছ লগা আইডিয়া লৈছে চব ওপৰতে বি ঠাণ্ডা আছে ওপৰতে ন এইটো আহিব হাই ফ্ৰেণ্ডছ যিমান পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ কেনে হ'ল নাজানো সেইটো আপোনালোকে ক'ব যদি ভাল হৈছে লাইক মাৰিব আৰু যদি কিবা বেয়া হৈছে কমেণ্টত কৰি জনাবচোন নেক্সট আপোনালোকক পাহাৰৰ আৰু কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম মোক ছাপোৰ্ট কৰিব ধন্যবাদ জয় অসম